তোমাক বেয়া পোৱাৰ এটি কাৰণ দিয়া। কথা স্বপ্নিল স্বস্তিক। তোমাক বেয়া পোৱাৰ এটি কাৰণ দিয়া। নিঃশব্দে নিৰলে আঁতৰি যাম মই। কাৰণ আছে জানো তোমাৰ? থাকিবইনো ক'ৰ পৰা? মইতো সকলোবোৰ বেয়া লগাক মোৰ ভাল লগা কৰি ললো। দেৰিকৈ দিয়া মেছেজৰ উত্তৰবোৰক তোমাৰ ব্যস্ততা বুলি, চাই থৈ দিয়া মেছেজবোৰক তোমাৰ লৰালৰি বুলি, আৰু নিৰুত্তৰ ফোন কলবোৰক তাকো নাম দিলো গম নোপোৱাৰ। অৱহেলাবোৰক কৰ্মব্যস্ততাৰ বান্ধোনেৰে বান্ধিলো আতি আতি। তোমাৰ মুখখন মনত পেলাই মচি দিলো সকলোবোৰ ভালপোৱাৰ ৰবৰেৰে। ৰবৰডাল ক্ষয় যোৱা নাই জানা, সেই একেই আছে আজিও, প্ৰথম দিনৰ পৰাই। এতিয়াও দিব পাৰিবা তোমাক বেয়া পোৱাৰ কোনো অজুহাত? এটা অজুহাত পালেই মই আঁতৰি যাম নিঃশব্দে।